অভয়াপুৰী গৰিয়ামৰীয়া দেখি জাতি পৰিষদৰ প্ৰতিবাদ ফৌজদাৰী বিধায়ক মুক্তিদান অভয়াপুৰীৰ বোৰ্ড বিধায়ক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী পদ্মভূষণ ছাৰ সৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি আক্ৰমণ কৰা কাৰ্যক সমগ্ৰ অসম খিলঞ্জীয়া জগতখনক লজ্জান্বিত আৰু অপমান কৰিছে। ইয়াৰ আগতে আমি লক্ষ্য কৰিছোঁ যে এইজন ব্যক্তিয়ে ধৰ্মৰ নামত অসমীয়া সমাজখন বিভাজিত কৰিব খুজিছে। গতিকে আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে আজি বঙাইগাঁও জিলাৰ তৰফৰ পৰা আমি তেওঁৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আৰু ইয়াৰ লগতে মই এটা কথা ক'ব খুজিছোঁ যে এটা প্ৰায় দেখা পাওঁ যে সদায় এনেকুৱা কিছুমান স্পৰ্শকাতৰ সময়ত তেওঁ হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই দিব চেষ্টা কৰে। ইয়াৰ আগতে তেওঁ ৰঙালী বিহুক বঙালী বিহু বুলি কৈছে, নেতাজী সুভাষ চন্দ্ৰ বসুক তেওঁ সন্ত্ৰাসবাদী বুলি কৈছে, আজান পীৰ ফকীৰক তেওঁ কটু সমালোচনা কৰিছে। আৰু আজি এজন কেন্দ্ৰীয় চৰকাৰে সন্মানিত কৰা এজন নমস্য পুৰুষক তেওঁ বৌদ্ধিক জেহাদী বুলি ঘোষণা কৰিছে। গতিকে এই কাৰ্যক আমি তীব্ৰ ধিক্কাৰ দিছোঁ। যোৱাকালি আমাৰ সমগ্ৰ অসম জুৰি বিভিন্ন দল সংগঠন অসমৰ অসমীয়া সমাজ আৰু লগতে সমগ্ৰ অসমত গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে বিভিন্ন থানাত ইজাহাৰ দাখিল কৰিছে। কিন্তু এই পৰ্যন্ত এইজন পাগল ব্যক্তিক যি টি মন্তব্য কৰা ব্যক্তিক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই। মই গতিকে মুকলিকৈ এইখন চৰকাৰক প্ৰশ্ন কৰিব খুজিছোঁ যে এনেকুৱা ব্যক্তিক আপোনালোকে কিয় প্ৰশ্ৰয় দি আছে? এনেকুৱা ব্যক্তিক যদি আপোনালোকে সোনকালে গ্ৰেপ্তাৰ নকৰে, গতিকে এইখন খিলঞ্জীয়াৰ গাড়ীত বহি খিলঞ্জীয়াৰ চৰকাৰ বুলি কোৱা চৰকাৰখনক আমি নিন্দা কৰিম। আৰু যদি অনতি পলমে এইজন ব্যক্তিক গ্ৰেপ্তাৰ নকৰে, আমি সদৌ অসম গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে প্ৰতিক্ৰিয়া আমি সদায় জংগী আন্দোলন অব্যাহত ৰাখিম। লগতে মই এইজন বুজাইৰ বিধায়কক মুকলিকৈ প্ৰশ্ন কৰিব খুজিছোঁ, আপুনি নাজানে নেকি আপোনাৰ এনেকুৱা মন্তব্যই সাম্প্ৰদায়িক সংঘৰ্ষ লগাই দিব খোজে? মানুহৰ মাজত আপোনাৰ এই মন্তব্যৰ বিৰূপ প্ৰতিক্ৰিয়া হয়। আপোনাৰ এনেকুৱা মন্তব্যৰ দ্বাৰা যদি সাম্প্ৰদায়িক সংঘৰ্ষ হয়, ইয়াৰ জগৰীয়া কোন হ'ব? এইখন শংকৰ মাধৱ আজানৰ দেশ, এইখন দেশত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ চেষ্টা নকৰিব। গতিকে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে মই মাননীয় সৰ্বানন্দ সোণোৱাল চৰকাৰখনক আহ্বান জনাইছোঁ, অনতি পলমে এনেকুৱা ব্যক্তিক গ্ৰেপ্তাৰ কৰি কৰায়ত্ব কৰিব লাগে। ধন্যবাদ। জয় আই অসম।